हेलो फ्रेंड्स आहकचोन আজি আমি অন্য এটা কথা লৈ আলোচনা কৰিম। কথা হল যোৱাকালি ঈদ গৈছে। ঈদত সবে ঘৰত যায়। বহুতে বহুত জায়গাত কৰ্মক্ষেত্ৰত থাকিব লগা হয়। সেম মোৰো তেনেকুৱা কৰ্মক্ষেত্ৰত গুৱাহাটী বা অন্য জায়গাত থাকিব লগা হয়। যোৱাকালি ঈদ আছিল, ঘৰত গৈছিলো। তো ঘৰৰ কিছু ভাল লগা কথা আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰিম। তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছো, মই যেটো ৰাস্তা দি গৈ আছো, আপোনালোকে চাই আছে, এইটো গোৱালপাৰাৰ এটা ৰাস্তা। গোৱালপাৰাৰ পৰা আপোনাৰ সন্মুখত পাব পঞ্চৰত্ন ব্ৰিজ। ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ বঙাইগাঁও হৈ পেলাই মই এইটো ৰাস্তাৰে গৈ আছো। এতিয়া আপুনি চাই আছে ৰাস্তাখনৰ কি দৃশ্য, কি ধুনীয়া এটা মস্ত ভাল লগা এটা সিনারি, কি মজাৰ ৰাস্তা। আপোনালোকে আগতেই সবেই জানে যে গোৱালপাৰাত যিমান ৰাস্তা আছে, গোৱালপাৰাৰ যি পৰিৱেশ আছে, সকলোৰে ভাল লগা। সো এই চাওক, মই যেটো ৰাস্তা দি গৈ আছো তাৰ কাষেদি ৰাইট সাইডে যিবিলাক পোষ্টৰ নিচিনা দেখিবলৈ পাই আছে, এইটো হল ট্ৰেইন লাইন। যেটো ট্ৰেইন আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা পঞ্চৰত্ন ব্ৰিজৰ তলেদি গৈছে। এতিয়া এই ভাল লগা ঘৰত গৈ যেটো ভাল লগা এটা পৰিৱেশৰ কথা কম বুলি ভাবিছো। তাৰ আগতে মই আপোনালোকক এই সন্মুখত পাম পঞ্চৰত্ন ব্ৰিজটো আপোনালোকক দেখুৱাই লৈ তাৰ পিছত মই এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। নিশ্চয় আপোনালোকক ভাল লাগিব, আপোনালোকে চাই থাকক। এয়া মই পঞ্চৰত্ন ব্ৰিজ পামহি। এয়া চাওক, যোৱাকালি ঈদ গৈছে আৰু আজি ৰাস্তাত মানুহৰ মানে কেনেকুৱা ভিৰ, মানুহে মানে সপৰিয়ালে কেনেকৈ মানে আলহী ঘৰত গৈ আছে। আৰু সবতকৈ ডাঙৰ কথাটো হ'ল কি জানে না? সবতকৈ ডাঙৰ কথাটো হ'ল যে কিছুমান বাইক লৈ ল'ৰাবিলাকে এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰি ৰাস্তা দি অহা যোৱা কৰি আছে, যেটো মোৰে ভয় লাগে কেতিয়াবা। গাড়ীখন যে চলাই আছো মই খুব সাৱধানে চলাই আছো, কাৰণ এটা গাড়ীত কোনোবাখন গাড়ী এটা দেখা পালো 4জন উঠিছে, 4জন 3জন মানে আছে আৰু ক'বাত নহলে ক'বাত গৈ আছে। কিছুমানে ই ৰিক্সাবিলাক ভাড়া কৰি লৈ পেলাই পুৰা ফেমিলি লৈ পেলাই গৈ আছে। চাওক, কিছুমান মানুহৰ ভিৰ লাগি আছে। ইয়াতে দৃশ্য, এয়া পঞ্চৰত্ন ব্ৰিজত সোমাম। আগত পুলিচ আছে, পুলিচে চেকিং কৰে। এয়া পঞ্চৰত্ন ব্ৰিজত উঠি আছো আমি। এয়া চাওক পঞ্চৰত্ন ব্ৰিজ, কি মজাৰ ব্ৰিজ। আপোনালোকে চাব, চাওক কি ধুনীয়া লগা ব্ৰিজটো। এয়া ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পঞ্চৰত্ন ব্ৰিজৰ ওপৰত আমি উঠিছো। এতিয়া লাহে লাহে গৈ আছো। ব্ৰিজটো কিন্তু সৰু সুৰা নহয় দেই, মস্ত ডাঙৰ ব্ৰিজ। এতিয়া 3:11 মই উঠিলো ব্ৰিজটোত। কেইমিনিট লাগে সেয়া চাম বলক। এতিয়া গাড়ী মোৰ 40ত চলি আছে। 40ত চলি থাকিলে ব্ৰিজখন পাৰ হওঁতে কিমান সময় লাগে মই সেয়াও আপোনালোকক জনাম আজি। চাওক, পঞ্চৰত্ন ব্ৰিজৰ ওপৰেদি মই এতিয়া গৈ আছো। চাওক কি ব্ৰিজৰ ওপৰৰ দৃশ্য, কেনেকুৱা মজা লগা দৃশ্য। এয়া চাওক, মোৰ ফটোটো আপোনালোকে দেখিবলৈ পোৱা নাই ভালকে, তাৰ কাৰণটো মই পিছত কৈ আছো। ব্ৰিজটো পাৰ হৈলো তাৰ পিছত আপোনালোকক কথাখিনি কম। এয়া চাওক ব্ৰিজৰ ওপৰত, এয়া চাওক এটা সপৰিয়ালে ই ৰিক্সা লৈ পেলাই ঈদৰ মাজত কৰবাত হয়তো আলহী ঘৰত গৈ আছে। আপোনালোকে চাই আছে, এইটো পঞ্চৰত্ন ব্ৰিজ। এয়া ব্ৰিজ বহুত পুৰণা ব্ৰিজ, যেটো ব্ৰিজত বহুত দূৰৰ পৰা মানুহ আহি ইয়াতে চাবলৈ আহে, ইয়াতে সেলফি লয়, ইয়াতে ভিডিঅ' কৰে। বহুত ধৰণৰ এন্টাৰটেইনমেন্ট কৰাৰ এটা প্লেচ পঞ্চৰত্ন ব্ৰিজ। বহুত ভাল লগা। আপুনি যদি আহা নাই, এদিনা আহিব। আহি ইয়াতে এই ব্ৰিজটো পাৰিলে আপুনি খোজকাঢ়ি ইফালৰ পৰা সিফাললৈকে এবাৰ গৈ চাব, কি ধুনীয়া লাগে। চাওক, ক'বাৰ পৰা গাড়ী লৈ আহিছে। এতিয়া তেওঁলোকে ইয়াতে কি কৰিব, ফটো উঠিব, সেলফি ল'ব। বহুতো তেনেকৈ কৰি থাকে। যিবিলাক মানুহে অহা যোৱা কৰে, মেক্সিমাম বাহিৰৰ পৰা অহা মানুহবিলাকে ইয়াতে অলপ ৰ'ব, সেলফি ল'ব, ফটো ল'ব, ভিডিঅ' ল'ব। কাৰণ ভাল লগা এটা পৰিৱেশ, ভাল লগা চিনাৰী, যেটো চিনাৰী চবতে নাপায়।
গোৱালপাৰাৰ এই পঞ্চৰত্ন ব্ৰিজটোত খুব মানে ভাল লগা চিনাৰী। ইয়াতে শুনিছিলোঁ আগত ছাইডেদি তলেদি আপোনাৰ ওপৰেদি বহুত শ্বুটিং চিনেমাৰ শ্বুটিঙো ইয়াতে লোৱা আছে। কিহৰ কাৰণে লৈছে? কাৰণ ভাল লাগে, মজা লাগে। এতিয়া চাওক আমি ব্ৰিজৰ ওপৰেদি গৈ আছোঁ। চাওক মানুহে ডিজে গাড়ীত লগাই পেলাই গান বাজনা বজাই ফূৰ্তি কৰি এঠাইৰ পৰা আন ঠাইলৈ গৈ আছে। আপুনি যদি কোনোবা দিনা ইয়ালৈ অহা নাই তেতিয়াহ'লে এবাৰ আহিবলৈ যত্ন কৰিব। আহিলে আপুনি চাব যে গোৱালপাৰা পঞ্চৰত্ন ব্ৰিজটোৰ সঁচাকৈ কিমান ভাল লগা ব্ৰিজ, কাৰণ ইয়াৰ মজাটোই বেলেগ। এতিয়া চাওক গাড়ীখন মই 40তেই চলাই আছোঁ। এতিয়া চাওক কেইজনমান মানুহ ইয়াতে, ছোৱালী আহিছে, ল'ৰা আহিছে, চবে নিজৰ মানে মানুহৰ লগত কেনেকৈ চেলফি উঠি আছে, ফটো উঠি আছে, ভিডিঅ' লৈ আছে। চাওক সন্মুখত ল'ৰাবিলাকে কেনেকুৱা বিভিন্ন ধৰণেৰে এক্টিং কৰি ফটো লৈ আছে, চেলফি লৈ আছে, ভিডিঅ' কৰি আছে। কিমান মজা লগা এটা দৃশ্য। চাওক গাড়ী দুয়োফালে মানে যোনে আহিছে আৰু এবাৰ হ'লেও ৰখি পেলাই অলপ গাড়ীৰ পৰা নমি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ ফটো লৈ পেলাই অলপ ফূৰ্তি কৰিছে। তাৰমানে মই 40তে আহি আছোঁ, গাড়ীখন মোৰ 40তে আছে। 3:11 ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া 3:15 পাৰ হৈছে। আগলৈ আৰু শেষ হ'বলৈ আৰু বাকী আছে। আমি চাম কিমান সময় লাগে। আপোনালোকে এটা আইডিয়া অন্তত পাব যে ব্ৰিজটো কিমান দীঘল। আমি প্ৰায় শেষৰ পৰ্যায়ত আহিছোঁ। ব্ৰিজটো পাৰ কৰি তাৰপিছত মই বেলেগ এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ। এয়া মই নিশ্চয় ক'ম। আহক আমি ব্ৰিজটো পাৰ কৰোঁ। এয়া ব্ৰিজৰ শেষ মুহূৰ্তত আহি পাইছোঁ। এয়া ব্ৰিজৰ লাষ্ট, এইটো ব্ৰিজৰ একদম এণ্ডিং পইণ্ট। কিমান সময় লাগিলে? 3:70 হৈছে। আমি 3:11 পৰা ষ্টাৰ্ট কৰিছিলোঁ, 3:70 হৈছে। তাৰমানে কিমান টাইম লাগিলে? 40 আহিলে 11, 12, 13, 14, 15, 16 6 মিনিট। 40 স্পীডত আহিলে 6 মিনিট লাগে এই ব্ৰিজটো। তো এতিয়া বন্ধুসকল, আমি বেলেগ এটা কথা পাতিম বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আহক আমি কথাটো পাতোঁ। তো বন্ধুসকল, আমি ব্ৰিজটো পাৰ কৰি আহিছোঁ। এতিয়া মই যিটো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেয়া হৈছে মই ঘৰত যাই কি পালোঁ। মানুহৰ বিভিন্ন সমস্যাত থাকে, মনটো বেয়া হৈ থাকে। তাৰ মাজতো এনে কিছুমান ভাল লগা পৰিৱেশ আহে যিটো আপোনাক মনটো বহুত মানে আনন্দ দিয়ে, যিটো মই ক'ব বিচাৰি আছোঁ। কৰ্মক্ষেত্ৰত বহুত জেগাত ঘৰ এৰি পেলাই থাকিব লগা হয়, যে সেয়া মোৰো ক্ষেত্ৰতে। মই ঘৰৰ পৰা দূৰত থাকোঁ। বছৰৰ বেছিকেইটা দিনে মই বাহিৰত থাকিবলগীয়া হয়। যোৱাকালি ঈদ আছিল, ঈদ বুলি ঘৰলৈ আহিলোঁ। এতিয়া ঘৰত গৈ ঘৰৰ মানুহৰ লগত লগ কৰিলোঁ, কথা পাতিলোঁ, ভাল লাগিলে। মা আছে, দেউতা আছে, ভাই আছে, ভনী আছে, মোৰ চব আছে। তাৰ আগত মই আৰু এটা কথা আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, সেয়া হৈছে আপুনি যেতিয়ালৈকে এই দুনিয়াত জীয়াই আছে, আপোনাৰ মা দেউতা যেতিয়ালৈকে এই দুনিয়াত জীয়াই আছে, আপুনি আপোনাৰ মা দেউতাক কেতিয়াও এৰাই নচলিব। যিমান পাৰে আপোনাৰ মা দেউতাক আপুনি মৰম দিবলৈ চেষ্টা কৰিব, যত্ন কৰিবলৈ চেষ্টা কৰিব। মা দেউতাৰ খোৰাক কি আছে সেয়া দিবলৈ যত্ন কৰিব।
তেতিয়া চাব আপুনি নিজে গৌৰৱ অনুভৱ কৰিব পাৰিব। কিয়নো মা দেউতাক কষ্ট দি মা দেউতাক খবৰ নোলোৱাকৈ মা দেউতাৰ পৰা আঁতৰি থাকি আজিলৈকে কোনেও শান্তিত থাকিব পৰা নাই আৰু নোৱাৰেও। যোনে মা দেউতাক কষ্ট দিছে সি কোনোবা নহ'লে কোনোবা ফালেদি নিজে কষ্ট ভোগ কৰি থাকিবলগীয়া হয়। চ' আপুনি আপোনাক জন্ম দিয়া মা আৰু দেউতাক কেতিয়াও নাপাহৰিব। পৃথিৱীত জীয়াই থকালৈকে মা দেউতাক যিমান পাৰে আপুনি যত্ন কৰিবলৈ চেষ্টা কৰিব। চাব আপুনি এদিন নিজে সুখী অনুভৱ কৰিব। কথাটো হ'ল মই কাইলৈ ঘৰত গৈছোঁ, মা দেউতাক লগ কৰিছোঁ, কথা পাতিছোঁ, ধুনীয়াকৈ খোৱা বোৱা কৰিছোঁ। মোৰ ডাঙৰ দাদা আছে, লগ কৰিব পৰা নাই যদিও দেউতাৰ লগত মাৰ লগত কথা পাতিছোঁ, খা খবৰ লৈছোঁ। বাইদেউ আছে, লগ কৰিব পৰা নাই, মাৰ লগত দেউতাৰ লগত কথা পাতিছোঁ, খা খবৰ লৈছোঁ। মাৰ লগত কথা পাতি দেউতাৰ লগত কথা পাতি খোৱা খাদ্য যিমানখিনি দিব লাগে দিছে, খাইছোঁ। খাই পেলাই নিজৰ কামখিনি কৰি আকৌ উভতি আহি আছোঁ। এতিয়া কথা হ'ল মায়ে মোক কি দিলে, বন্ধুসকল আপোনালোকে নাজানে। মই ক'লোঁ মানুহৰ বিভিন্ন সমস্যা থাকে, বিভিন্ন দুখ থাকে মনত। তাৰ মাজতে আজি মোৰ ভাল লগা দিনটো এইকাৰণেই, মাৰ লগত লগ কৰি অহাৰ সময়ত মায়ে মোক কিছুমান বস্তু দিছে, যিটো বস্তু আপোনালোকক দেখুৱালে আপোনালোকেও বহুত ভাল পাব। মায়ে মোক ঘৰৰ পৰা বহুত কিবা কিবি দিম বুলি মোৰ কাৰণে ৰেডি কৰি থৈ দিছিল যদিও গোটেইখিনি আনিব পৰা নাই। কাৰণটো হ'ল ঘৰত গৈছোঁ, গাড়ীখন লৈ যাব পৰা নাই। দূৰত গাড়ীখন থৈ বাইক এখন লৈ যাবলগীয়া হৈছিল। মোৰ সৰু বেগখনত বহুত বস্তু আনিব পৰা নাই। সেয়ে যিখিনি পাৰিছোঁ আনিছোঁ। মায়ে দিছে, দেউতাই মোৰ বেগখনত আনি ভৰাই দিছে। সেয়া হৈছে মোৰ ঘৰত নাৰিকলৰ গছ আছে। এয়া নাৰিকল মোৰ কাৰণে দেউতাই মায়ে ধুনীয়াকৈ একদম মানে পূৰা বাকলি চাকলি ওলাই পেলাই ধুনীয়াকৈ থৈ দিছিল, সেয়া মোক দি দিছে। আৰু কিছু চব্জি মোৰ কাৰণে দি দিছে। মানে এই যে মা আৰু দেউতাই দিয়া বস্তুখিনি, যিটো এটা ভাল লগা কথা, যিটো এটা ভাল লগা পৰিৱেশ, যিটো মানে অন্তৰটো একদম চুই যায়, নিজে সুখী বুলি অনুভৱ কৰা যায়। মায়ে মোক ইমান যত্ন কৰি খুৱাইছে, খোৱাৰ পিছত মোক মায়ে এইখিনি বস্তু মোৰ কাৰণে দি দিছে। এইখিনি বস্তু লৈ যোৱা, টাইম পালে এইবিলাক বস্তু সময়ত খাই ল'বা। চ' মাৰ পৰা মা দেউতাৰ লগত লগ কৰি আকৌ ৰাস্তাত আহোঁতে মোৰ ভণ্টি আছে। ভণ্টি বিয়া হৈছে, ল'ৰা ছোৱালী হৈছে। এতিয়া ভণ্টিহঁতৰ ঘৰত আহি পেলাই কি পালোঁ, সৰু ভণ্টি ঘৰত গ'লোঁ, খোৱা বোৱা যিমানখিনি দিব লাগে দিছে, খাইছোঁ, জোৰ কৰিও খুৱাইছে। শেষত সৰু ভণ্টিয়ে অহাৰ সময়ত মোক ডাঙৰ এটা উপহাৰ দিছে, যিটো উপহাৰ মই এতিয়ালৈকে তেনেকৈ কাৰো পৰা পোৱা নাই। যিটো মোৰ কাৰণে, মোৰ লাইফৰ কাৰণে এটা ডাঙৰ মানে সুখ অনুভৱ কৰিছোঁ মই। মোৰ ভণ্টিয়ে মোক আজি মই পিন্ধি থকা এই টি চাৰ্টটো, এই গেঞ্জিটো মোক আজি দিছে। আপুনি চাওক, মই পৰি থকা গেঞ্জিটো কিমান ধুনীয়া গেঞ্জি, কিমান ভাল লাগিছে। মোৰো বহুত সঁচাকৈ বহুত ভাল লাগিছে। দিয়াৰ লগে লগে মই খুলিছোঁ, খুলি পেলাই লগে লগে পিন্ধিছোঁ, আৰু সেয়া পিন্ধিয়ে মই আজি গুৱাহাটীলৈ গৈ আছোঁ। তাৰপিছত মোৰ কাৰণে বহুত ডাঙৰ উপহাৰ ভণ্টিয়ে মোক আজি দিছে, যিটো কাৰণে মোৰ আজি বহুত ভাল লাগি আছে। বন্ধুসকল সৰু ভণ্টিৰ ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পেলাই আকৌ আৰু এজনী ভণ্টি আছিল, তাইৰ ঘৰত সোমালোঁ। তাইৰ ঘৰত সোমাৰ পিছত তাইও ঘৰত বনোৱা বহুত কিবা কিবি খাবলৈ দিলে, যিখিনি পাৰিলোঁ খালোঁ। খোৱাৰ পিছত আৰু ভাল লগা এটা কথা হ'ল কি, ভণ্টিজনীয়ে মোক খুৱাই বোৱাই তাৰপিছত মোক এটা টোপলা এটা বনাই দিলে। টোপলাটো কি জানেনে? মই ইমান দূৰ ৰাস্তা গৈ আছোঁ, ৰাস্তাত তো যাওঁতে ভোক লাগিবই, তো ৰুটি কেইটামান বনাই দিছোঁ, লৈ যোৱা।
বন্ধুসকল চিন্তা কৰিব মোক খুৱাই বুৱাই লাষ্টত মোৰ কাৰণে ৰুটি বনাই দিলে বোলে চব্জি দিম নেকি মোৰ চব্জি নালাগে হ'ব দে ৰুটিখিনিয়ে লৈ যাওঁ মই ভোক লাগিলে ক'ৰবাত চাহ দি ৰুটি দি খাই দিম তো ৰুটিখিনি দিলে ৰুটিখিনি লৈ ওলাই আহোঁতে গাড়ীখনত যেতিয়া বহি গাড়ীখনত খালী বটলটো সকলো বটল এটা আছে কি কয় পানী অলপ খাম দিয়াচোন তেতিয়া ভাগিনী ছোৱালী এজন আছিল ভাগিনী ছোৱালীজনী মোক কি কৰিলে জানে নাই ভাগিনী ছোৱালীজনীয়ে মোক এই পানীৰ বটলটো মোক ফুল কৰি আনি দিলে মামা এইটো মই পানী ভৰাই দিছোঁ লৈ যাম মই কথাখিনি আপোনালোকক কিহৰ কাৰণে কৈছোঁ আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে যে ঘৰত থকা ফেমিলিৰ মানুহখিনিৰ লগত যিটো এটা ৰিলেশ্যন থাকিব লাগে সেই ৰিলেশ্যনৰ মানুহখিনিৰ লগত যিটো আন্তৰিকতা যিটো ভাল পোৱা যিটো মহাব্বত আপোনাক লাগে সেই বস্তুখিনিৰ পৰা আপুনি দূৰত থাকিলে আপোনাৰ মনটো সদায় মানে বেলেগ কিবা ভাৱ লৈ মানে ঘূৰি ফুৰিব লগা হয় কিন্তু যেতিয়া ফেমিলিৰ মেম্বাৰৰ লগত থাকি ফেমিলিৰ মানুহৰ পৰা মা দেউতাই এই যে মই ক'লোঁ মায়ে কি দিলে ভণ্টীয়ে কি দিলে আৰু এজন ভণ্টীয়ে মোক কি দিলে ভাগিন ছোৱালীজনী মোক পানীখিনি ভৰাই দিলে এই যে ভাল পোৱা এই যে মৰম এই যে চেনেহ যিখিনি মই পালোঁ আজিৰ দিনটোত মোক আৰু একোই নালাগে আজি যিখিনি ভাল পোৱা মই পাইছোঁ মই এইখিনি আশা কৰোঁ যে আগলৈ মোক আল্লাহ তালাই কিমান দিন দুনিয়াত ৰাখিব মই নাজানো কোনেও ক'ব নোৱাৰে মোৰ আশা এইখিনিয়ে মই জীয়াই থকা সময়খিনি যাতে তেনেকুৱা মৰম লৈ পেলাই জীয়াই থাকিব পাৰোঁ আৰু মই সেই ভণ্টি আৰু এজন ভণ্টি ভাগিনী আৰু মা দেউতাক যিমান পাৰোঁ মোৰ ফালৰ পৰা মই মৰম চেনেহ দি সিহঁতৰ কাৰণে যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰিম আজি এই ইমান ভাল পোৱা কথা ইমান ভাল লগা কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এইকাৰণেই যে আপুনিও তেনেকুৱা অনুভৱ কৰক আপুনিও আপোনাৰ ঘৰত থকা মা দেউতাৰ লগত তেনেকুৱা ভাল পোৱা ব্যৱহাৰ কৰক ভাল পাবলৈ চেষ্টা কৰক যত্ন কৰক আপোনাৰ ঘৰত নিশ্চয় দাদা আছে ভাই আছে ভণ্টি আছে বৌ আছে বাইদেউ আছে চবৰে লগত আপুনি আপোনাৰ ভাল পোৱাখিনি সদায় মিলা প্ৰীতিৰ মাজত সদায় মানে এটা ভাল পৰিৱেশ বচাই ৰখাৰ চেষ্টা কৰক আপুনিও তেনেকুৱা ভাল লগা অনুভৱ কৰিব আপুনিও তেনেকুৱা সুখী অনুভৱ কৰিব যিখিনি মই আজি উপলব্ধি কৰি আছোঁ সঁচা অন্তৰত যিখিনি আজি মই উপলব্ধি কৰি আছোঁ মোৰ বহুত সমস্যা আছে বহুত টেনশ্যন আছে বহুত চিন্তা আছে বহুত কিবা কিবি লৈ ঘূৰি থাকিব লগা হয় তাৰ মাজতো আজি যিখিনি মোৰ সুখ অনুভৱ মই এই অনুভৱখিনি আপোনাৰ লগত কেনেকৈ পালোঁ আৰু সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ যিটো আপোনালোকে পোৱা উচিত আৰু আপোনালোকে এইখিনি কাৰণে তেনেকৈয়ে লাগি থাকক ঠিক তেনেকৈয়ে চলিবলৈ চেষ্টা কৰক বন্ধুসকল ভিডিঅ' কেনেকুৱা লাগিছে নাজানো ভাল লাগিলে লাইক শ্বেয়াৰ নিশ্চয় কৰিব বেয়া লাগিলে কমেণ্ট অন্তত কৰিব এৰিছোঁ